बिटिआर सरकार आरो सेल्को फाउन्डेशननि मोनसे बाखनायजाथाव हाबाफारि मोनफ्रोमबो देहा सावस्रि सेन्टाराव मोब्लिब गोहोनि जेंना गैयै खालामनो सलार होनाय हाबाफारिखौ बेखेवबाय। उदालगुरि जिल्लानि सिङाव थानाय डिमाकुसि गेंला आयुष्मान गोग्गो सावस्रिनि लांगोनायाव मोनफ्रोमबो देहा सावस्रि सेन्टाराव मोब्लिब गोहोनि जेंना गैयै खालामनो सलारनि मावखुलि बेखेवना होयो आसाम आयेन आफादनि बुंथिगिरि बिश्वजित दैमारिया। लोगोसे बाहागो लायो उदालगुरि जिल्लानि बिजेपिनि नेहाथारि जौस्रां बर' आरो डिमाकुसि सेन्टार सावस्रि बिफाननि मावथि बिथांमोनहा। बे हाबाफारियाव बाहागो लानानै बिथां बिश्वजित दैमारिया खौरांगिरिनि सिगाङाव मा फोरमायखो फै जों आबुङै मिथिनानै लानि। এটা বিটিসি সরকার আর আমার সেলকো ফাউন্ডেশন দুটাৰ মাজত বুজা পৰা হৈ ফালে বিটিসি অঞ্চলৰ সকলো যিবিলাক হেল্থ চেণ্টাৰ আছে পিএইচচি মিনি পিএইচচিৰ পৰা আৰম্ভ কৰি সেইবিলাকত যাহাতে ডেইলি মানে কাৰেণ্টৰ ক্ষেত্ৰত কোনো অসুবিধা নোহোৱাকৈ বিভিন্ন তাত যিবোৰ ব্যৱহাৰিক বস্তুবিলাক আছে সেইবিলাক যাহাতে চলাৰৰ মানে কি কয় পাৱাৰেদি তাত চলাব পাৰে তাৰ কাৰণে এটা সবতে চলাৰ লগাই ফালে মানে কাম কৰিবলৈ লৈছে। সেইটো আমি আজি উদ্বোধন কৰিলোঁ আমাৰ ডিমাকুছিত এই হেল্থ চেণ্টাৰত আৰু যিটো মই দেখিলোঁ খুবেই ভাল আৰু সেইটোৰ দ্বাৰা আমাৰ যিটো সেফটি এইটো এনচিয়ৰ হৈ যাব। বিভিন্ন ঔষধ পাতি আছে যিটো আমি ফ্ৰিজত ৰাখিব লাগে। ল'ৰা ছোৱালী জন্ম হ'লে তেওঁলোকক আমি টেম্পাৰেচাৰ মেইনটেইন কৰিব লাগে। ল'ৰা ছোৱালী জন্ম হোৱাৰ পিছত জণ্ডিছ হয় তেতিয়া আমি তেওঁলোকক আৰ্টিফিচিয়েলি ৰেট দিব লাগে। তো এইবিলাক মেচিন কাৰেণ্ট নহ'লে চলিব নোৱাৰে। গতিকে এতিয়া সেইবোৰ সমস্যা আমাৰ সমাধান হৈ গ'ল এই চলাৰৰ যিটো ছিষ্টেমৰ দ্বাৰা। তাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াকে মই ধন্যবাদ জনাইছোঁ যে সেই উদ্যোগটো লোৱাৰ বাবে। আৰু এইটো বহুতখিনি আমাৰ মানে হেল্থ ছেক্টৰত মানে সহায় হ'ব। কিন্তু তেখেতসকলক মই কৈছোঁ এইটো কৰাৰ পিছত কণ্টিনিউ আমি যাতে সেইটো মেইনটেইন কৰিব পাৰোঁ। আৰু এটাটো হ'ল গোটেই ইয়াৰ এক্সেচৰিজ যিবিলাক বস্তু মাজে সময় বেয়া হয় চেঞ্জ কৰিব লাগে সেয়া যেন এভেইলেবল হয় আমি পাব পাৰোঁ। আৰু আজি মই অনুৰোধ কৰিছোঁ অকল হস্পিটেলত লগোৱাই নহয় সাধাৰণ মানুহেও যাহাতে চলাৰটো নিজৰ ঘৰত বজাৰত দোকানত লগাব পাৰে তাৰ কাৰণে এটা ইষ্টিমেটবিলাক তেওঁলোকক বুজাই দিব লাগে যাতে আমি চবে কাৰেণ্টৰ ওপৰত নিৰ্ভৰ নকৰি চলাৰ এনাৰ্জিৰ ওপৰত আমি নিৰ্ভৰ কৰি আমাৰ জীৱনটো আৰম্ভ কৰিব পাৰোঁ। আমি আচলতে সেল্কো ফাউণ্ডেশ্যনৰ ফালৰ পৰা মিনিষ্ট্ৰী অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ যোনটো চৰকাৰৰ ডিপাৰ্টমেণ্ট আছে তেওঁলোকৰ লগত প্ৰায় 25,000 হেল্থ চেণ্টাৰ চলাৰাইজ কৰাৰ এটা আমি পাৰ্টনাৰশ্বিপ কৰিছিলোঁ যে আমি যাতে কোনো এটা হেল্থ চেণ্টাৰত যাতে ভৱিষ্যতে পাৱাৰৰ যাতে অভাৱ নহয় তাৰ কাৰণে আমি এটা উদ্দেশ্য ৰাখিছোঁ। আৰু সেই প্ৰগ্ৰামৰ আণ্ডাৰতে অসমত বিটিআৰ চৰকাৰৰ লগত আমি যোৱা 2 অক্টোবৰত এটা MOU এখন চাইন কৰিছিলোঁ। আৰু এই MOUখনৰ মানে লগতে আমি যিখিনি বিটিআৰৰ আণ্ডাৰত যিমানখিনি PHCs আৰু ছাব চেণ্টাৰ্ছ আছে গোটেইখিনি আমি চলাৰাইজ কৰাৰ এটা প্লেন আমি হাতত লৈছোঁ। ইতিমধ্যে প্ৰায় 90% কাম সমাধান কমপ্লিট হৈ গৈছে আৰু মাৰ্চ মাহৰ ভিতৰত আমি গোটেই 440খন হেল্থ চেণ্টাৰ আমি চলাৰাইজেশ্যনৰ কাম কমপ্লিট কৰিম। ভৱিষ্যতে আমি আশা ৰাখিছোঁ যাতে বিটিআৰ অঞ্চলত যিকোনো হেল্থ চেণ্টাৰ যিমানখিনি আছে ভৱিষ্যতে যাতে কোনো এটা পাৱাৰৰ অভাৱৰ কাৰণে যাতে কোনো এটা ফেচিলিটি যাতে তাত নোহোৱা নহয় তেনেকুৱা যাতে কৰিব পাৰোঁ আমি আমাৰ সেইটোৱে আমাৰ উদ্দেশ্য হয়। গ্ৰাছৰুট পাৰ্টনাৰ হওঁ সেল্কো ফাউণ্ডেশ্যনৰ লগত আৰু এইটো যে প্ৰজেক্টটো চলি আছে এইটো সেল্কো ফাউণ্ডেশ্যনে এইটো এটা উদ্দেশ্য লৈছে কি এৰাউণ্ড অল অভাৰ ইণ্ডিয়া 25,000 হেল্থ চেণ্টাৰ PHC যোনবিলাক মানে ৰুৰেল এৰিয়াত আছে এইটো চলাৰাইজ কৰা যায়। ইতিমধ্যে আপোনাক ঋতুপৰ্ণ এইটো বুজাইছে কি মানে এইটো কিয় লাগে আমাৰ এনাৰ্জিটো। তো আমি বহুতকেইটা যে এনেকুৱা ছাৰ্ভিচ আছে য'ত এনাৰ্জিৰ অভাৱত ইলেক্ট্ৰিচিটিৰ অভাৱত আমি দিব নোৱাৰোঁ আৰু বহুতকেইজন পেচেণ্টে ঘূৰি যাব লগা হয়। তাৰ ফলত বহুতকেইটা এমাৰ্জেঞ্চি কেছ গুৱাহাটীৰ নিচিনা ঠাইত ৰেফাৰ কৰিব লগা হয়। আৰু এই ফেচিলিটিটো ইয়াতে যদি আমি সব ইকুইপমেণ্ট সব ইনফ্ৰাষ্ট্ৰাকচাৰ হোৱাৰ পিছতো কৰিব নোৱাৰোঁ ইলেক্ট্ৰিচিটিৰ অভাৱত তো এইটো এটা মানে দুখজনক কথা আছে। তো এইটোৱে মহৎ উদ্দেশ্য লৈ কিনে আমাৰ যে বিটিআৰ ৰিজনটো আছে তাত সেল্কো ফাউণ্ডেশ্যনৰ আমি গ্ৰাছৰুট পাৰ্টনাৰ হওঁ সংযোগ আৰু 2জন পাৰ্টনাৰ আছে চাগে নাৰ্ছেন আছে কোকৰাঝাৰত চিৰাঙত তেখেতসকল আমি লগ লাগি কিনে এইটো প্ৰজেক্টটো কেনেকৈ ছাকচেছ কৰিব পাৰোঁ
সেইটোৰে আমাৰ ৰোলটো আছে আৰু প্লাছ আমাৰ যি বিশেষ ৰোলটো এইটোত আছে কি আমি যে এই মেছেজটো কমিউনিটিৰ মাজত কেনেকৈ লৈ যাব পাৰোঁ কি ইয়াত এইবিলাক সুবিধা আছে আপোনালোক ইয়াতে আহক আহি কিনে এই সুবিধাবিলাক গ্ৰহণ কৰক আপোনালোকে গুৱাহাটী বা অন্যান্য চহৰত যাব নালাগে ভেকচিন লোৱাৰ কাৰণে আপোনালোকে আহক এই মেছেজবিলাক যে আছে আমি কমিউনিটিৰ মাজত লৈ গৈছোঁ আৰু এটা আমাৰ ৰোল আছে কি আমি যিমান কেইজন হেল্থ ফাংচনাৰী ইয়াতে আছে তেখেতসকলৰ লগত কেনেকৈ ইয়াৰ ইম্পৰ্টেঞ্চটো তেখেতসকলে নিজে বুজি পাইছে একবাৰ ইনষ্টল হোৱাৰ পিছত তথাপিও তেখেতসকলৰ মাজতে এইটো সজাগতা প্লাছ আমি কনষ্টেণ্ট কেনেকৈ মনিটৰিং দিব পাৰোঁ কি যিমানকেইটা ইকুইপমেণ্ট ইয়াত লাগিছে ভালদৰে কাম কৰি আছে সুচাৰুৰূপে কাম কৰি আছে আৰু মানুহ এজন ছাৰ্ভিচ পাই আছে তো মই ভাবোঁ এইটো জাষ্ট এটা বিগিনিং আছে জাষ্ট ষ্টাৰ্ট আছে আমাৰ নিচিনা ইনষ্টিটিউশ্যন প্লাছ চেলক' ফাউণ্ডেশ্যনৰ নিচিনা এটা ইনষ্টিটিউশ্যন মিলি কিনে আমি এই কাম যে আছে আমাৰ এই ছ'লাৰাইজ কৰা খালি আমি হেল্থতে নহয় আমি লগতে পাৰ্টনাৰশ্বিপ কৰিছোঁ জীৱিকাৰ ওপৰত লাইভলিহুড যে কয় তো এইটো আমি ইয়াৰ যে এফেক্টটো আছে ইয়াৰ যে ইম্পৰ্টেঞ্চটো আছে ইয়াৰ যে ভিজনটো আছে আমি বহুত দূৰলৈকে লৈ যাব পাৰোঁ ইয়াৰ কোৱা মানে আমাৰ ৰিনিউৱেবল এনাৰ্জি বিশেষকৈ ছ'লাৰ আমি ডিচেণ্ট্ৰেলাইজ ৰিনিউৱেবল এনাৰ্জি ছিষ্টেম কওঁ এইটো বহুত টাফ হ'লে ৰাইজে বুজা আমি ছ'লাৰটো ক'লে বেছি ভাল হ'ব যোনটো ৰাইজে বুজি পাব এইটোৱে উদ্দেশ্য লৈ কিনে আমি ইয়াতে আজি গোট খাইছোঁ আৰু মই ভাবোঁ এই প্ৰজেক্টটো বহুত দূৰলৈকে যাওক আৰু পাব্লিকে মেইন কথা আছে পাব্লিকে ছাৰ্ভিচ পাব লাগে আৰু সিহঁতে উপকৃত হ'ব লাগে ধন্যবাদ मोनसे फोसावथाय 2024 निफ्राय 2025 मायथाइनि ड्रीम किन्डारगार्टेन प्रि स्कुल काम क्रिट सेन्टारनि मुं थिसननाय हाबाफारिया सोलिगासिनो दङ क'क्राझार सहरनि साखाथियाव थानाय एबा देबोरगाव बड'लेण्ड मुलुगसोलोंसालिजों नांजाबनाय गियानपुरियाव गोदानै ड्रीम किन्डारगार्टेन प्रि स्कुल काम क्रिट सेन्टार बेखेवदों जायफोर बिमा बिफाफोरा सानसे थोलो गाव गावनि उन्दै गथ'फोरखौ नोजोर खालामस्लाबनो हाया एबा साख्रि बाख्रिफोराव बेस्थ' जानानै थायो बैसोर बिमा बिफाफोरा गावनि उन्दै गथ'फोरखौ गियान होनायजों लोगोसे 2 बोसोरनिफ्राय 5 बोसोरनि गथ'फोरखौ बे ड्रीम किन्डारगार्टेन प्रि स्कुल काम क्रिट सेन्टाराव सोलोंथाइ होनो हागोन बे फरायसालियाव गासै सुबिदाखौनो फरायसाफोरानो मोनफुंनो हागोन सुबिदाफोरनि गेजेराव दं फान लार्निं डिफरेंट टाइप्स अफ co-curricular activities एज एप्रोप्रिएट करिकुलाम सेंसरी एक्सपीरियंस बेनि अनगायैबो होलिस्टिक डेवलपमेंट सेफ एंड फ्री लर्निंग एनवायरनमेंट डेली वीकली एक्टिविटी रेकॉर्ड नेचर कॉर्नर लाइव सीसीटीवी सिक्योरिटी इमरजेंसी फायर सेफ्टी एज वेल मेडिकल किट एयर कंडीशनिंग फेसिलिटी बेफोर सुबिदाफोरखौ गासै फरायसाफोरानो मोननो हागोन बेनि अनगायैबो नोंथाङा गोबां बाथ्रा मिथिनो थाखाय नैबे 8638454887 एबा 9101156459 जानबुं नाम्बाराव फन खालामनानैबो खौरां लाहरनो हागोन।